কুশলে আছানে মৌচুমী? তোমাৰ জন্মদিন উপলক্ষে বহুত বহুত শুভেচ্ছা জনালোঁ। অনুপমা ভণ্টিয়ে যেতিয়া কৈছিলে অনুষ্ঠান এটা আজি পাতিব তোমাৰ জন্মদিন উপলক্ষে, খুব ভাল লাগিছিলে। মই উপস্থিত থাকিব পৰাহেঁতেন খুব ভালেই পালোঁহেঁতেন, কিন্তু কিছুমান অসুবিধাৰ কাৰণে মই উপস্থিত থাকিব নোৱাৰিম। তো মই আগতীয়াকৈ তোমালৈ জন্মদিনৰ শুভেচ্ছা জনালোঁ। আৰু ভাল ভাল কামবিলাক যেনেকৈ কৰি আছা আগলৈকে কৰি থাকিবা। খুবেই ভাল লাগে তোমাৰ খা খবৰবিলাক পাই পেলাই। সৰু ল'ৰা ছোৱালীৰ মানসিক আৰু বুদ্ধিক উত্তৰণৰ কাৰণে যিবিলাক অনুষ্ঠান কৰি আছা, তাৰপিছত সাহিত্যৰ কাৰণেতো কাম কৰি আছা, এইবিলাক মই খবৰ পাই থাকোঁ। কিন্তু কিছু ব্যস্ততাৰ কাৰণে মই নিয়মীয়াভাৱে সকলোবোৰ ফ'ল' কৰিব নোৱাৰোঁ। কিন্তু খবৰবিলাক দেখি কথাবিলাক গম পাই খুব ভালেই লাগে। আগলৈকো এনেকৈ ভাল কামবিলাক কৰি থাকিবা। সুখী হোৱা, জন্মদিন ভালদৰে উদযাপন কৰা। তোমালোক সকলোৱে মিলি মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ। ধন্যবাদ।